এণ্টাৰটেইনমেণ্ট, স্পৰ্টছ, ব্ৰেকিং নিউজ সকলোবোৰ আপোনালোকে চাব পাৰিব গুগল প্লে ষ্টৰত উপলব্ধ অনলাইন নিউজ এপছটো, লিংক ইন ডেছক্ৰিপশ্যন। দিল্লী পুলিচত পোষ্ট ওলাইছে 649টা, এছিষ্টেণ্ট ৱায়াৰলেছ অপাৰেটৰ আৰু টেলি প্ৰিণ্টাৰ অপাৰেটৰ গ্ৰুপ চি পোষ্ট। চ' টোটেল 649টা পোষ্ট আছে। হেড কনষ্টেবল AWO TPO পুৰুষৰ বাবে 392টা, হেড কনষ্টেবল AWO TPO মহিলাৰ বাবে 193টা। চ' তেওঁলোকে প্ৰকাশ কৰিছে ৱেবছাইটত 22 ডিচেম্বৰৰ দিনা। 28 ডিচেম্বৰৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব আৰু 27 জানুৱাৰীলৈকে থাকিব। চ' আপোনালোকে যদি এপ্লাই কৰিব পাৰিব। তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে হাই ছেকেণ্ডেৰী পাছ, অল ইণ্ডিয়া বেচিছত অনলাইন এপ্লাই হ'ব। চ' বয়সৰ উৰ্ধসীমা তেওঁলোকে দিছে 27 বছৰ, 18ৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। OBC ST SC স্পৰ্টছমেন সকলোৰে বাবে যিটো বয়সৰ এজ ৰিলেক্সেবল আছে। চ' আপোনালোকে যদি স্পৰ্টছমেন হয় বা স্পৰ্টছমেন বা বিধৱা মহিলা তেওঁলোকৰ বাবেও ৰিজাৰ্ভেশ্যন আছে। চ' আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' বেছি বিশেষ নকওঁ, তেওঁলোকে 100 টকা ফিজ বিচাৰিছে আৰু লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ ভিজিট কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰো কৰি দিব যাতে সকলোৱে এপ্লাই কৰিব পাৰে। ধন্যবাদ।